हेलो फ्रेंड्स मैं आज लै आपलोकर बारे एटा माछर रेसिपि मैं माछकिजनी प्रथमते भालदरे धुई मेली ताते हालधि निमख और नेमु केइटुपालमान दी सानी ललो और एतिया तेल गरम होवात केराहीखনত ताते माछकिजनी दी लैছোঁ। एतिया मैं माछकिजनी फुल फ्राई करि नलওঁ, हाफ फ्राई करि लैए उलियाइ थम। एया मोर प्रथम केइजनीमान হৈ ग'ল, आको पाছত এই बाकीकिजनीও मैं हाफ फ्राई करि लम। आनफाले एया मैं काटि थैছোঁ पियाज एटा और एया आदा নহৰু पेस्ट और एया বিলাহী मिक्सित गुड़ी करि लैছিলোঁ। आनफाले एया पालें मिक्सित गुड़ी करि लैছিলোঁ। आपनालोके भाबिছে चागे माने বিলাহীৰ कालारটো केले तेनेকুৱা हल बुली, कारण मैं जोंटो मिक्सि जारत पालेंखिनि गुड़ी करि लैছিলোঁ एकेटा जारते मैं বিলাহীখিনিও गुड़ी करि ललो, সেই কাৰণে तेनेকুৱা हल कालारটো। आनफाले एया मोर तेल गरम হৈ ग'ল बेलेग এটা কেৰাহীত, এতিয়া তাতে মই দিলোঁ জিৰা কেইটামান আৰু এতিয়া দিছোঁ পিঁয়াজ, কাটি থৈ দিয়া পিঁয়াজ কিডোখৰ। মই পিঁয়াজ কিডোখৰ এতিয়া অলপ ভালদৰে ৰঙচুৱা হোৱালৈকে মই ভাজি থাকিম। এতিয়া পিঁয়াজখিনি প্ৰায় ৰঙচুৱা হৈ গ'ল, এতিয়া তাতেই দিম আদা নহৰু পেষ্ট। এইখিনি এতিয়া মই ভালদৰে মিলাই লৈ অলপ সময় এনেকৈ মই ভাজি ল'ম। এতিয়া প্ৰায় এইখিনি ভাজি লোৱা মোৰ হৈয়ে গ'ল। এতিয়া দিছোঁ বিলাহী পেষ্টখিনি, বিলাহী যোনখিনি মই গুড়ি কৰি থৈছিলোঁ তাতে মই এতিয়া দি দিলোঁ আৰু এইখিনি ভালদৰে বাতিত লাগি থকাখিনি ভালদৰে এৰুৱাই মেলি লৈছোঁ। এইখিনি অকণমান লৰাই দিয়াৰ পাছতে মই এতিয়া দিম তাতে পালেং যোনখিনি গুড়ি কৰি থৈছিলোঁ, পালেঙৰ পেষ্টটো দি দিম মই। এতিয়া গোটেইবিলাক ভালদৰে অকণমান লৰাই মেলি ল'ম। আপোনালোকে যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেন্তে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আৰু সাইডতে থকা বেল বটনটোত ক্লিক কৰি দিব, আৰু তেতিয়াহে মোৰ আহিবলগীয়া ভিডিঅ'বিলাকৰ নটিফিকেশ্যন আপোনালোকে পাই থাকিব। বিলাহী আৰু পালেংখিনি মই এতিয়া অলপ দেৰি এনেদৰে অকণমান সিজি ল'ব দিম, এইদৰে অলপ সিজাই ল'ম। এতিয়া তাতেই দিছোঁ মই হালধি আৰু দিম নিমখ। নিমখ মই অলপ বেছিকৈ দিছোঁ কাৰণ পানী দিমেই যিহেতু, সেইকাৰণে নিমখ এতিয়াই অলপ বেছিকৈ দি লৈছোঁ মই মোৰ জোখ অনুযায়ী। আপোনালোকেও নিজৰ জোখ অনুযায়ী নিমখটো দি ল'ব। এতিয়া নিমখ আৰু হালধিখিনি দিয়াৰ পিছত গোটেইবিলাক ভালদৰে অলপ মিলাই লৈছোঁ আৰু অকণমান সময়ৰ কাৰণে মই এতিয়া ঢাকনখন মাৰি ৰাখি দিম। অলপ সময়ৰ পাছত মই ঢাকনখন উঠাই দিলোঁ। এতিয়া চাইছোঁ ধুনীয়াকৈ মোৰ পালেং আৰু বিলাহীখিনি সিজিয়ে গৈছে। এতিয়া তাতে দিছোঁ মই কুহুমীয়া পানী দি লৈছোঁ। পানী আপোনালোকে আপোনালোকৰ জোখমতে দি ল'ব। যদি বেছিকৈ পাতলকৈ খাবলৈ মন যায় পানী বেছিকৈ দিব, যদি ডাঠকৈ খাবলৈ মন যায় অকণমান কমকৈ পানী দিলেই হৈ গ'ল। এয়া মোৰ পানী দিয়া হৈ গ'ল। এতিয়া অকণমান সময়ৰ কাৰণে ঢাকি ৰাখিলোঁ আৰু এতিয়া উঠাই চাইছোঁ প্ৰায় মোৰ এইখিনি ৰেডি হৈ গৈছে। এতিয়া মই তাতেই দি দিম মাছকেইজনী। ইয়াত দেখিব পাৰিছেনে মোৰ ধুনীয়াকৈ উতল আহি আছে। এতিয়া ইয়াতে দি দিম মই মাছকেইজনী। মই মাছকেইজনী আগতে হাফ ফ্ৰাই কৰি ৰাখিছিলোঁ। এতিয়া মাছকেইজনী ইয়াত দি পিনি অকণমান সময় উতলাই ৰাখিম, কাৰণ মাছকেইজনী মই হাফ ফ্ৰাই কৰি থৈছিলোঁ যিহেতু, সেইকাৰণে। এতিয়া মই মাছকেইজনী দিয়াৰ পাছত অকণমান সময় ঢাকনখন মাৰি আকৌ অকণমান সময়ৰ কাৰণে মই সিজাই ল'ম, যিহেতু মই মাছকেইজনী হাফ ফ্ৰাই কৰি ৰাখিছিলোঁ। অলপ সময়ৰ পাছতে ঢাকনখন উঠাই চাইছোঁ ধুনীয়াকৈ মোৰ মাছকেইজনীও সিজি গৈছে আৰু শাকখিনিও ধুনীয়াকৈ মোৰ ৰেডি হৈ গৈছে। আপোনালোকে দেখিব পাৰিছে। আপোনালোকে যদি এনেকৈ খাই পোৱা নাই এবাৰ খাই চাব, বিৰাটেই টেষ্টি হয় খাবৰ কাৰণে। আৰু এতিয়া শেষত দিছোঁ মই ধনিয়া পাত। ধনিয়া পাত অকণমান বেছিকৈ দিছোঁ কাৰণ ধনিয়া পাত অকণমান সৰহকৈ দিলে খাবলৈ ভাল পাওঁ, সেইকাৰণে। আৰু আপোনালোকে আজি ভিডিঅ'টো চাই কেনে পালে জনাব। আজিলৈ তেন্তে বাই বাই।